हेलो फ्रेंड, আজি মই এটা মিঠাই বনাম। তাৰ কাৰণে মই লৈছোঁ এবাটি চুজিখিনি মই কম লাহে লাহে মানে ভাজি থাকিম ইয়াৰ কেঁচা গন্ধটো যোৱালৈকে। যাতে এনেকুৱাকৈ ভাজিব যাতে তলত মানে ধৰি নাথাকে। অলপ ভাজোঁতে মই ইয়াত দি দিম এতিয়া এচামুচ ঘি। এচামুচ ঘি দি দিছোঁ। দি পেলাই এতিয়া আকৌ ভাজি থাকিম। এইটো মানে খাবলৈ বহুত টেষ্টি হয়। মানে আলহী আহিলেও আপোনালোকে দিব। ঘৰতে বনোৱা মিঠাই ধৰিবই নোৱাৰিব যে এইটো আপুনি মানে ঘৰতে বনাইছে নে দোকানৰ পৰা কিনি আনিছে। চুজিখিনি এনেকুৱাকৈ ভাজিব যাতে মানে ইয়াত ক'লা হৈ নাযায় দেই। তাৰপিছতে মই ইয়াত আকৌ এচামুচ ঘি দি দিছোঁ। একেকোবে ঘিখিনি দিব নালাগে। আকৌ এচামুচ মই ঘিউ দিছোঁ। ইয়াতে এইটো মই ডেচিকেটেড কোকোনাট আধা বাটি দি দিছোঁ। আধা বাটি ডেচিকেটেড কোকোনাট দি পেলাই অলপ লৰাই আছোঁ। তাৰপাছতে ইয়াতে দিম কেইচামুচমান পাউডাৰ গাখীৰ। পাউডাৰ গাখীৰ ইচ্ছামতে বেছিকৈ দিলেও দিব পাৰে। মই অৱশ্যে এই চামুচখনে 2 চামুচে দিছোঁ দেই। এইখিনি আপোনালোকে এনেকৈ বনাই খাই চাবচোন, বহুত টেষ্টি হয়। মানে এইখিনি ভজা হৈ গৈছে। এতিয়া মই একেটা হেৰিতে বনাম, সেইটো কাৰণে মানে একেখন কেৰাহীকে ব্যৱহাৰ কৰিছোঁ। মই এইখিনি আকৌ ইয়াত বাকি দিম। ইয়াৰ পৰা মই একেখন কেৰাহীকে ব্যৱহাৰ কৰিছোঁ তাৰমানে। এতিয়া মই সেইখিনি ভজা হৈ গ'ল। এতিয়া ইয়াত মই আধা লিটাৰ গাখীৰ দিছোঁ। আধা লিটাৰ গাখীৰ উতলাই লওঁ। আৰু ইয়াত 2টা ইলাচি ইয়াতে দি দিছোঁ। গাখীৰখিনি অলপ অলপকৈ উতলি আছে। ইয়াতে দি দিছোঁ 1 বাটি চেনি।
বস্তুখিনি হৈ গৈছে, প্ৰায় ঠিক উতলি অলপ কমি গৈছে। এতিয়াতে মই ইয়াতে দিম 2 চামুচ দৈ। দৈ দি ভালকৈ ঘুটি ল'ম। এতিয়া মই ইয়াত এই ভজা চুজিখিনি দি দিম। দি পেলাই এতিয়া লাহে লাহে মিলাই থাকিম। লাহে লাহে মানে গেছটো কমাই দিব লাগিব, নহ'লে মানে জ্বলি গ'লে দেখিবলৈ বেয়া লাগিব। মই আচলতে এইখন চামুচেৰে মানে লৰাই পেলাই ভাল পাওঁ, মানে সেইকাৰণে মই এইখন চামুচে বেছিকৈ ব্যৱহাৰ কৰোঁ। কেৰাহীখনে পৰা এৰি নোযোৱালৈকে এনেকৈ ভাজি থাকিব লাগিব। আকৌ এচামুচ মই ইয়াত ঘি দি দিম। এতিয়া কেৰাহীৰ পৰা এৰি গৈছে আৰু অকণমান আৰু ভাজি পেলাই ধৰাই নেপেলাব, ধৰিলে মানে দেখিবলৈ বেয়া লাগিব। এতিয়া মোৰ অলৰেডি হৈ গৈছে। এতিয়া মই এইখনতে অকণমান ঘি থৈ দিছোঁ, লগাই দিছোঁ। ইয়াতে অকণ ঠাণ্ডা কৰিবলৈ দিম, দি পেলাই গেছটো অফ কৰি দিলোঁ। অকণমান ঠাণ্ডা হওক। ঠাণ্ডা হোৱাৰ পিছত মই কি কৰি আছোঁ আপোনালোকে এতিয়া এইটো ঠাণ্ডা হৈ গৈছে। ইয়াত ঠাণ্ডা হ'ল। ঠাণ্ডা হৈছে, মই এতিয়া ইয়াক পিচ পিচকৈ কাটি ল'ম। এনেকৈ এসপ্তাহ হ'লে ফ্ৰিজত থৈ দিলে মানে বেয়া নহয়। এয়া দেখিছে নহয়, ইমান ধুনীয়া ধুনীয়া পিচ হৈছে। এতিয়া ইয়াতে মই অকণমান মোৰ ঘৰৰ গোলাপৰ পাহিৰে অলপ সজাই দিম। ঘৰতে থকা বস্তুৰে কেনেকৈ মানে সুস্বাদু বনাব পাৰি চাওক। এয়া মই চুজি, এবাটি চুজি, অকণমান পাউডাৰ গাখীৰ আৰু অকণমান ডেচিকেটেড কোকোনাট। কেনেকুৱা লাগিছে? ভাল লাগিছেনে বাৰু আপোনালোকৰ? ভাল লাগিলে কমেণ্টত জনাবচোন।